ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰিলে আগন্তুক লোকসভা নিৰ্বাচনৰ দিন দেশৰ ভিন্ন ৰাজ্যত নিৰ্বাচন 7টা পৰ্যায়ত অনুষ্ঠিত হ'ব অসম আৰু ছত্তীশগড়ত 3 পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব সদৌ কাৰ্বি আংলং মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকামত 14 কিলোমিটাৰ মাৰাথন দৌৰত ভিন্ন বিজয়ীসকলৰ মাজত উদ্গনিমূলক বঁটা লাভ কৰে কনিষ্ঠতম প্ৰতিযোগী বীৰতম তেৰাঙে পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৈঠালাংছত অনুষ্ঠিত হৈ আছে পঞ্চদিবা অবাধিত ভাগৱত পাঠ আৰু ব্যাখ্যা নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ ভাৰতীয় নিৰ্বাচন আয়োগে ইতিমধ্যে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে দেশৰ ভিন্ন ৰাজ্যত নিৰ্বাচন 7টা পৰ্যায়ত অনুষ্ঠিত হ'ব লগে লগে আজিৰে পৰা অৰ্থাৎ দেওবাৰৰ 10 মাৰ্চৰ এই সমগ্ৰ দেশৰ বাবে প্ৰযোজ্য হ'ল নিৰ্বাচনী বিধি দেশৰ লোকসভা নিৰ্বাচন ক্ৰমে প্ৰথম পৰ্যায় হ'ব 11 এপ্ৰিল দ্বিতীয় 18 এপ্ৰিল তৃতীয় পৰ্যায় 23 এপ্ৰিল চতুৰ্থ পৰ্যায় 29 এপ্ৰিল পঞ্চম পৰ্যায় 9 মে ষষ্ঠ পৰ্যায় 12 মে সপ্তম পৰ্যায় হ'ব 19 মে অসমকে ধৰি ছত্তীশগড় 3 পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব উল্লেখ্য ভাৰতীয় নিৰ্বাচন আয়োগৰ এইদৰে আজি নিৰ্বাচনৰ দিনসমূহ ঘোষণা কৰাৰ লগে লগে এই দেশখনৰ সমূহ ৰাজ্যৰ বাবে দেওবাৰৰ পৰা বিভিন্ন চৰকাৰী বিভাগত আজিৰে পৰা নিৰ্বাচনী বিধি প্ৰযোজ্য হ'ল ক্ৰীড়াৰ প্ৰতি অনুৰাগ বাঢ়িছে কাৰ্বি আংলঙৰ উঠি অহা যুৱক যুৱতীসকলৰ এই অনুৰাগ তথা উৎসাহ উদ্দীপনাৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকামত কেইবাগৰাকী উৎসাহী ব্যক্তিৰ উদ্যোগত সদৌ কাৰ্বি আংলং মেৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় দেওবাৰে প্ৰাতপুৱা 4 বজাত শুভাৰম্ভ হয় প্ৰথম সংখ্যক কাৰ্বি আংলং মেৰাথন দৌৰ প্ৰতিযোগিতা দৌৰত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তৰ পৰা সৰ্বমুঠ 120 জন উৎসাহী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে আনহাতে সদৌ কাৰ্বি আংলং মেৰাথন দৌৰ কমিটিৰ সভাপতি ৰুকাছেন গ্ৰামছাৰ পৌৰোহিত্যত অনুষ্ঠিত বঁটা বিতৰণী সভাত অসম আৰক্ষী যান-জঁট নিয়ন্ত্ৰণ বিভাগৰ আৰক্ষী হৰেন তেৰাং মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে बीरतम तेरांगी नंग क्लास कौन पढ़ेगा क्लास 7 ना स्कूल पढ़ेगा एकेडमी दी पिनी के का चिंग बाइलोंग नंग के कादुन हु लदाक जिंग खा पेंदाक दोंग का आन के दी तमंग सो का लोंग नंग के नंग का तोवार सुदिंग नंग का थोमा नंग चिंग बाइदुन सांग मा सांग से ते नंग दोंग का नंग पले थोर नुमा नंग पले थोला तंग तीन नंग के का नंग पले थोरा along abang ke nang nong se palong lo ke di First all Karbi Alang second position ma palo. Kira marathon aja itu. Marathon na. Keman kilometer apna? Itu 15 kilometer. 15 kilometer. Punar ki naam sile? Rajiv Borwa. Ghor kore sile? Mor Dorong district Mongol. উল্লেখ্য এদিনীয়া মাৰাথন দৌৰ প্ৰতিযোগিতাত পুৱা পশ্চিম কাৰ্বি আংলঙৰ জেংখাৰ পৰা গড়কাপ্তানি পথেৰে দৌৰ শুভাৰম্ভ কৰি আহি ডংকামুকামত উপনীত হয় মুঠ 120 জন প্ৰতিযোগীৰ মাজত প্ৰথম বিজয়ী হয় ডিলাৰ হাৰাতাক্ৰই লাভ কৰে 10,000 পুৰস্কাৰ আৰু নগদ টকা দ্বিতীয় বিজয়ী হয় চিপাচাৰৰ ৰাজীৱ বৰুৱা পুৰস্কাৰ হিচাপে লাভ কৰে 6,000 তৃতীয় পুৰস্কাৰ লাভ কৰে উম্পনাৰ জটছত দিমুক লাভ কৰে নগদ 5,000 টকা ইয়াৰ উপৰি এই প্ৰতিযোগিতাত মুঠ 8 জন উৎকৰ্ণীমূলক বঁটা প্ৰদান কৰে 8 জনৰ ভিতৰত কনিষ্ঠতম প্ৰতিযোগী আছিল সপ্তম শ্ৰেণীত অধ্যয়নৰত বীৰতম তেৰাং ডংকামুকামৰ পৰা কেলভিন তেৰাঙৰ ৰিপৰ্ট কাট নিউজ শনিবাৰৰ পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছৰ কেন্দ্ৰীয় শংকৰ মন্দিৰ সমিতিৰ উদ্যোগত আৰম্ভ হৈছে পঞ্চদিবা অবাধিত ভাগৱত পাঠ আৰু ব্যাখ্যা এইলৈ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে বৃহত্তৰ বৈঠালাংছ অঞ্চল এই অবাধিত ভাগৱত পাঠ আৰু ব্যাখ্যাই ইতিমধ্যে চৌদিশে বিৰাজ কৰিছে এক উদুলি মুদুলি পৰিৱেশ অঞ্চলটোৰ প্ৰায় 13খন ৰাজগাঁৱৰ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে ৰাইজৰ অগণন ভকত বৈষ্ণৱ হৰি গোপাল বলো ৰাধা ৰমণ হৰি গোবিন্দ বলো
পটবিশি কেৱল হৰিনাম ধ্বনি কাৰ্যসূচী অনুসৰি আজি পুৱা ভাগত মূল ধ্বজা উত্তোলন কৰে সমাজসেৱক হেমৰান দাসে পিছ মুহূৰ্তত নাম প্ৰসংগৰে কাৰ্যসূচী শুভাৰম্ভণি কৰা হয় সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰাৰ লগতে বিশ্ব শান্তি আৰু ভাতৃত্ববোধ অটুট ৰখাৰ লক্ষ্যৰে 5 দিনীয়া এই ধৰ্মীয় মহোৎসৱ অনুষ্ঠিত হয় পথাত লাঞ্চৰ পৰা জাসন ইংহে ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙত ভাৰতীয় জনতা পাৰ্টিৰ কো-ইনচাৰ্জ হিচাপে নিযুক্ত হল হাৰলংবি ইংটি ইতিমধ্যে অসম প্ৰদেশ বিজেপি কমিটিতো কাৰ্যনিৰ্বাহক সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে কৰ্মোদ্যমী নেতা হাৰলংবি ইংটিক পশ্চিম কাৰ্বি আংলং যুৱ মৰ্চাৰ মাজত কো-ইনচাৰ্জ নিযুক্তি লাভ কৰাৰ বাতৰিত সমগ্ৰ জিলা দলীয় কৰ্মীসকল উৎসাহিত আৰু আনন্দিত হৈছে ইতিমধ্যে অসম প্ৰদেশ বিজেপি কমিটিতো কাৰ্যনিৰ্বাহক সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ইংটি পূৰ্বে কাৰ্বি আংলং জিলা কমিটি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ সুকলমে নিৰ্বাহ কৰিছিল গতিকে বৰ্তমান পশ্চিম কাৰ্বি আংলঙৰ বিজেপি যুৱ মৰ্চাৰ কো-ইনচাৰ্জ হিচাপে ইংটিক পাই স্বাভাৱিকতে উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে বিশেষ প্ৰতিবেদক কাট নিউজ ভূমি সংৰক্ষণে হল ভূমিৰ প্ৰতি প্ৰেম আৰু শিক্ষাই হৈছে সমাজ উন্নয়নৰ সপোন শীৰ্ষক পবিত্ৰ লক্ষ্য আৰু উদ্দেশ্য ৰূপায়ণ হৈছে ছাত্ৰ সমাজৰ লক্ষ্য আৰু এই লক্ষ্য ৰূপায়ণৰ বাবে অহনিৰ্ষে সমাজ তথা জাতি উন্নতিৰ কাম কৰি যাবলৈ সংকল্পবদ্ধ ছাত্ৰ সন্থাৰ 46 সংখ্যক কাৰ্বি ছাত্ৰ সন্থাৰ 3 দিনীয়া কাৰ্যসূচী চকীহলাত অনুষ্ঠিত হৈ যায় 7, 8 আৰু 9 মাৰ্চত 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় চকীহলাৰ চুনতেৰন চাংলাং গাঁৱৰ চাংলাং আকলামত উলহ মালাহেৰে অনুষ্ঠিত হয় প্ৰতিনিধিসকলৰ নাম পঞ্জীয়ন শিবিৰ উদ্বোধন বিজয় বেৰ প্ৰতিনিধি সভাপতিত্বত বিষয়া সদস্য বৰ্গৰ সভাৰে প্ৰথম দিনৰ কাৰ্যসূচী দ্বিতীয় দিনা পুৱা কেএছএৰ সভাপতি বিজয় বে সন্থাৰ পতাকা উত্তোলন সাধাৰণ সম্পাদক মনিৰাম তকবি স্মৃতি তৰ্পণ প্ৰতিনিধি সভা অনুষ্ঠিত হয় ইপিনে শেষৰ দিনা অৰ্থাৎ 9 মাৰ্চৰ দিনা পুৱা মেৰাথন দৌৰ প্ৰতিযোগিতা কবিতা আবৃত্তি অনুষ্ঠানৰ প্ৰতিযোগিতা ভিন্ন গীতৰ শৰাই আৰু খেল ধেমালি প্ৰতিযোগিতাৰে শুভাৰম্ভ হয় আনহাতে বিয়লি প্ৰায় 2 বজাৰ পৰা সন্থাৰ সভাপতি বিজয় বেৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজহুৱা সভাত কাৰ্বি লামেট আমাৰ সভাপতি সুৰেন ক্ৰামছা কাঞ্চাছ ডিকমৰ সভাপতি অজিত টিমো KLNLFৰ সভাপতি পি দিলি কাঞ্চাছ ডিকমৰ সম্পাদক সিং টিমো হিলছ ট্ৰাইবেল লীগৰ সভাপতি ছয় সিং ৰংপি এছিয়ান পেচিফিক মাষ্টাৰ গেমছত সোণৰ পদক বিজয়ী পখিলা ইংটিপিৰ প্ৰমুখ্যে স্থানীয় গাঁওবুঢ়া চৰকাৰী গাঁওবুঢ়া আৰু KSYCৰ সভাপতি প্ৰকাশ তেৰাং আৰু সম্পাদক বিপুল টিছো KFAৰ সভাপতি টিংকু ইংটি কুয়াৰ সভাপতি মাৰ্লভ ডিমুং প্ৰমুখ্যে বিশিষ্ট নেতাসকলে অংশগ্ৰহণ কৰে উল্লেখ্য সভাখনৰ মাজে মাজে ভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য সংগীত পৰিৱেশনৰে উপস্থিত সকলোকে আপ্লুত কৰে Kapre karpi anglong phan problem tu pucha kedung itu ada resolution itu dak adopt kono labange karpi anglong problem itu non kedobom itu statehood issue agency itu tinggal polo langsung statehood issue bange article 244A ardu state itu ki pangtang langsung moment long the prime ke pangtang ko iman tum dak itu langsung kontra tinggal polo padolo labela deadben lada keto itu isu semua karpi anglong isu semua statehood isu itu pasti kenalnya tum sami non government pen itu through mediator talk doi kolam tu sasu talk pen itu isi বুকাজনৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Ini siksa kelapa ni lah so cupen cerap leka cerap. Pipot lo nanya na cusir ham tamle ini su.
Bini siksa klabo nila so chupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepaking dan mati. Tangkalam lo ti oi cepakeng cita. Madhari, non alok tar beauty parlor long discount pi bom ke. Kalang ma konat lo lake. Jifo ATR lo Iron Bridge adung rong supia long kecengsi sopin so la pesor lo tu kapamada dim lo. Kalang ma. Kalang lo kecengsi sopin so la pesor lo phat kapamada dim. Claret Beauty Unisex Parlor. Nang litum lada hair straightening 40% off along hair spa ake joy pen long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off. Hey hui long ponikji. Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinali tumda pada repin bena humrig non. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰিৰ মজিয়ালৈ বিভিন্ন বিদ্ৰোহী সংগঠনৰ নামত ধন দাবী কৰি অৱশেষত আৰক্ষীৰ হাতত কৰায়ত্ব হ'ল এজন যুৱক খকিন্দ্ৰ বাথাৰীৰ পুত্ৰ সজিত বাথাৰী বয়স 24 বিগত দিনৰ বিভিন্ন ডকাইতি ধন লুণ্ঠন তথা ধন দাবী আদি কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে লামডিং ৰোডৰ 12 মাইলৰ পৰা কৰায়ত্ব কৰিছে এই সজিত বাথাৰী 12 গাৰৱাল ৰেজিমেণ্ট ধনচিৰি আৰক্ষীৰ জুতীয়া অভিযানত কৰায়ত্ব কৰে সজিত বাথাৰীক এক বিশ্বস্ত সূত্ৰৰ পম খেদি 12 গাৰৱাল আৰু ধনচিৰি আৰক্ষীৰ জুতীয়া দলটোৱে ধৃত সজিত বাথাৰীক ডিফু লামডিং ৰোড স্থিত 12 মাইল এলেকাৰ পৰা কৰায়ত্ব কৰে ভুৱা সংগঠনৰ নামত ধন দাবীৰে বিগত দিন ধৰি অঞ্চলবাসীৰ চকুৰ টোপনি কাঢ়িছিল সজিতে উল্লেখ্য আৰক্ষীৰ ধৃত সজিতক কৰায়ত্বৰ সময়ত উদ্ধাৰ কৰে দুটা মোবাইল হেণ্ডছেট আৰু 12,000 নগদ ধন বিশেষ প্ৰতিবেদক কাট নিউজ আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই হাওৰাঘাটত মহিলাৰ মহাৰণ নিশা অজস্ৰজনৰ সন্মুখত তয়াময়া যুঁজত নামিল হাওৰাঘাটৰ দীঘলীয়াটিৰ গাঁৱৰ 19 মহিলা পিছে কিহৰ বাবে এই ৰণ চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন হয় আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত এঘৰি যুঁজিলে মহিলাই হাতী হাতী ধনুকাৰ গদালৈ হাওৰাঘাটৰ দীঘলীয়াটি গাঁৱত মহিলাৰ তয়াময়া ৰণ পিছে ভুল নবুজিব ইয়া আন্তৰ্জাতিক নাৰী দিৱস আৰু মহাশিৱৰাত্ৰি উপলক্ষে অনগ্ৰসৰ গাঁওখনৰ মহিলাসকলে লগ লাগি গাঁৱৰে নামঘৰত মঞ্চস্থ কৰা ভাওনাহে 8 মাৰ্চৰ নাৰী দিৱসৰ দিনটোত দেশৰ প্ৰান্তে প্ৰান্তে পালিত হ'ল মমতাময়ী নাৰী শক্তি জাগৰণৰ বহু অনুষ্ঠান চহৰাঞ্চলত নাৰী দিৱসৰ সজাগতামূলক বিভিন্ন কাৰ্যসূচী পৰিলক্ষিত হ'লেও গ্ৰামাঞ্চলত নাই নাৰী দিৱসৰ কোনো আনুষ্ঠানিকতা পিছে এইবাৰ আগবাঢ়ি আহিছে হাওৰাঘাটৰ এইসকল মহিলা নিজৰ সবল ৰূপ অভিনয়ৰ মাজেৰে হ'লেও প্ৰতিষ্ঠা কৰাৰ বাবে শুকুৰবাৰে নিশা হাওৰাঘাটৰ বহু পিছপৰা দীঘলীয়াটি গাঁৱৰ 19 গৰাকী মহিলাই মঞ্চস্থ কৰ্লী মহাভাৰতৰ কৰ্ণপৰ্ব অজস্ৰ দৰ্শকৰ মুখত গায়ম বায়নৰ তালে তালে নিখুঁতভাৱে প্ৰতিগৰাকী মহিলাই প্ৰায় 35 বছৰৰ মূৰত গাঁওখনত মহিলাই মঞ্চস্থ কৰিলে ভাওনা তাকিলৈ উৎসাহৰ অন্ত নাই গাঁওখনত নাৰী শক্তি সমান্তৰালকৈ শংকৰী কলা কৃষ্টি তথা অসমীয়া সংস্কৃতিৰ নাট ভাওনাৰ এনে অভিনয় কচৰত নিশ্চিতভাৱে এক শুভবাৰ্তা নমস্কাৰ মোৰ নাম শ্ৰীমতী মুনমণি বসুমতাৰী আচ্ছা আপোনালোকে আজি কি কৰিব ওলাইছে আমি মহিলাসকলে আজি এখন অংকীয়া নাট কৰিম বুলি ভাবিছোঁ হয় এইখন কি গাঁও এইখন দীঘলীয়াটি হয় হাওৰাঘাটৰ ন হয় আজি কি বুলি আপোনালোকে কৰিব ওলাইছে আজি শিৱৰাত্ৰি উপলক্ষে আৰু আন্তঃৰাষ্ট্ৰীয় হেৰিত নাৰী দিৱসো আছে সেইটো কাৰণে আমি নাৰীসকলে উৎসাহ জাগি নাটখন কৰিব ওলাইছোঁ
ৰাইজৰ আশীৰ্বাদত আমি নাৰীসকলে আগবাঢ়িছোঁ আৰু নাটখনি কৰিম বুলি। আপোনালোকৰ আটাইকেইজন মানে মহিলাই নেকি? হয়, মহিলাই। কিমানগৰাকী মহিলা আছে আজি? 19গৰাকী মহিলা আছে আমাৰ। নাটকখনৰ নাম কি? কৰ্ণপৰ্ব। আপুনি কি ভাও লৈছে? মই অৰ্জুনৰ ভাও লৈছোঁ। আপোনালোকে ক'ৰ পৰা পালে এইটো যে নাটক কৰিব লাগে বুলি ভাবি? আমাৰ গাঁৱৰে এজন ইয়াত গুৰু আছে, সেই গুৰুজনক ধৰি পেলাই আমি শিকিছোঁ আৰু এইবাৰ প্ৰথম আমি দীঘলীয়াতী গাঁওখন বহুত সুকীয়া গাঁও, পিছপৰা গাঁও, যাতে মহিলাসকলে আমি উৎসাহ জাগি আগুৱাই নিম বুলি এটা শক্তি লৈ পেলাই আগবাঢ়িছোঁ। নমস্কাৰ, মোৰ নাম নুমলী বড়ো। মই নুমলী বড়ো। আচ্ছা, আপুনি কি ভাও লৈছে? মই ভীমৰ ভাও লৈছোঁ। আজি আপোনালোকে কি কৰিব ইয়াত? আমি আজি ইয়াত কৰ্ণপৰ্বত ভাওনাখন আজি আমি কৰিম বুলি পেলাই নাৰীসকলে আগবাঢ়ি আহিছোঁ। ৰাইজৰ আশীৰ্বাদত, আপোনালোকৰ আশীৰ্বাদতো ভগৱানে যাতে আমাক ভালদৰে চলাই নিয়ে বুলি পেলাই আমি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ। আমাৰ নামঘৰটো বহুত পুৰণতকীয়া নামঘৰ। আমাৰ বহু বছৰ হৈছে। এই আমাৰ কাৰ্বি আলং আমাৰ এইখিনি গোটেই এৰিয়াতে ভাওনাই নাই আছিলে। আমাৰ এই নামঘৰটোতে ভাওনা প্ৰথম হৈছে। গতিকে আমাৰ সদায় পুৰুষসকলে কৈ থাকে, আমাৰ যেতিয়াৰ পৰা নামঘৰটো আমি ক'বই নোৱাৰোঁ। আমি জন্ম নোহোৱা দিনা আমাৰ কাকা দেউতাৰ দিনৰে নামঘৰ আগতে ভাঙা চিঙা আছিলে। ভগৱানৰ আশীৰ্বাদত এতিয়া ৰাইজৰ আশীৰ্বাদত নামঘৰটো ভাল হৈছে। আমাৰো মন ফূৰ্তি লাগিছে। বিশেষকৈ প্ৰন্ত এলেকাটো গুৰুজনাৰ অমীয় সৃষ্টি ধৰি ৰখাৰ বাবে মহিলাসকলৰ এনে বিনম্ৰ প্ৰয়াস সঁচাকৈ প্ৰশংসনীয়। হাৰাঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট, কাট নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।